Hello everyone, good evening. মই সংগীতাই অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। একচুৱেলি আমি আজি আহি আছিলোঁ ঘৰলৈ, কিন্তু প্ৰথমে ভাবিলোঁ এটা জেগা আপোনালোকক দেখাই লৈ যাওঁ, যিটো বহুত দিন বন্ধ হৈ আছিলে। ৰাস্তাটো দেখি নিশ্চয় চিনি পাইছে আমি ক'লৈ গৈ আছোঁ। একচুৱেলি আমি গৈ আছোঁ নেহেৰু পাৰ্কলৈ, যিখন আপোনাৰ ভিতৰত কাম চলি আছিলে, তাৰ বাবে বহুত দিন বন্ধ কৰি ৰখা হৈছিলে। আহকচোন চাওক ভিতৰত কি নতুন বস্তু আনিছে। প্ৰথমে টিকেট কাউণ্টাৰত যাব লাগিব। আমি প্ৰথমে টিকেট ল'লোঁ। টিকেটটো হৈছে আপোনাৰ যিখিনি এডাল্ট হয়, এডাল্টৰ আপোনাৰ 30 ৰুপিজকৈ লয়, আৰু 0 to 3 ইয়াৰ্ছৰ যোনখিনি কিডছ হয় তেওঁলোকৰ কোনো পইচা নালাগে। 3 আপৰ যোনখিনি কিডছ হয় তেওঁলোকৰ 10 ৰুপিজকৈ লয়। এইটো আপোনাৰ পৰিৱেশটো দেখাই দিছোঁ এবাৰ চাৰিওফালে, বৰ ধুনীয়া পৰিৱেশ। প্ৰথমে সোমাই গৈ আপোনালোকে এটা মূৰ্তি নতুনকৈ দিছে, যিটো আপোনাৰ হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ মূৰ্তি। যিহেতু এইখন সৰু বাচ্ছাৰ কাৰণে খোলা হৈছে, তো তেওঁৰ মূৰ্তিটো প্ৰথমেই দিয়া হৈছে। আজি মই আপোনালোকক দেখাম মানে বাচ্ছাৰ কাৰণে কি বস্তু নতুনকৈ আনিছে। যিহেতু মই জ'জ'ক লৈ আহিছোঁ, তো আমি যাব লাগিব পাৰ্কৰ মানে খেলা জেগাখিনিলৈ। এইটো অশোক স্তম্ভটো যিটো দেখিছে সেইটো আগতেই আছিলে, কিন্তু ইয়াতে এখন দলং বনাই দিয়া হৈছিলে। দলঙৰে মানে পাৰ হৈ তাৰ ওচৰলৈ যাব পাৰি, কিন্তু এতিয়া ওচৰলৈ যাব নোৱাৰি। এনেকৈ এটা নলা টাইপ কৰি বনাই দিছে ধুনীয়াকৈ। নেক্সট যোনটো নতুন বস্তু হৈছে সেইটো এইটো লাইটিং দি কিনে মানে পানীৰ এটা শ্ব' দেখুওৱা হৈছে, যিটো দেখিবলৈ বৰ সুন্দৰ দেখা হৈছে। গোটেই পাৰ্কখন মানে বাহিৰৰ পৰা যেতিয়া আপুনি বাছেৰে গৈ থাকিব ন, এই বস্তুটো মেইনলি আপোনাৰ চকুত পৰিব। আমিও যিহেতু বাছেৰে আহিছোঁ আজি, তো আমাৰ চকুটো প্ৰথমে সেইটোৱে পৰিছিল। জ'জ'ৰ চকুত প্ৰথমে পৰিছিলে। সি যিটো চিঞৰ মাৰিছে, বাছৰ মানুহে আমাক ঘূৰি চাইছে তাৰ কাৰণে। যিটো পৰিৱেশ দেখিছোঁ আহিলৈ, মানে যাৰ মনটো দুখ বা অলপ কষ্টত থাকে, তেনেকুৱা মানুহৰো মন ভাল লাগি যাব। পৰিৱেশটো বহুত ধুনীয়া ইয়াত। এতিয়া আহিলোঁ আমি মেইন জেগালৈ, য'ত মানে খিলনাখিনি আছে। আৰু খিলনাবিলাকত এটা ভাল কৰিছে, সকলোতে এটা টেগ লগাই থৈ দিছে। কিমান এজৰ বাচ্ছা উঠিব পাৰিব, কিমানখিনি লিমিটত উঠিব পাৰিব, গোটেইখিনি মানে লিখা আছে। আৰু ইয়াতে গাৰ্ড বহুত কেইজন ৰখা হৈছে বৰ্তমান। এতিয়া নতুন কাৰণে নে কি নাজানো, কিন্তু বৰ্তমান আমি যোৱাত দেখিছোঁ বহুত কেইজন গাৰ্ড ৰাখি থৈ দিছে। এনেকৈ অকণমান জ'জ'ক খেলিবলৈ দিলোঁ। যিহেতু আমি 7 বজাত আহিছোঁ, 8 বজাত বন্ধ হ'ব, বেছি সময় নাপায়। তথাপিও সি যিমান পাৰে সকলোবোৰ বস্তুতে মানে উঠি লৈছে ক'ত কেনেকুৱাকৈ। এইটো এটা নতুনকৈ দিছে। আগতে জাষ্ট চিট টাইপৰ আছিলে, এতিয়া ঘোঁৰা টাইপৰ বনাই দিছে। ল'ৰা ছোৱালীৰ কাৰণে ভাল, ধুনীয়াকৈ হেণ্ডেল দি দিছে। এই সৰু বাচ্ছা এটাকো উঠাই থৈ দিছে। জ'জ'ৰ এইখন ফেভৰেট হৈ গৈছে, এইখন বোলে তাৰ গাড়ী। এনেকৈ বহুত কেইটা বাচ্ছা দেখিলোঁ, বাচ্ছাবিলাক দেখিলে বৰ মৰম লাগে। চ' ভাবিলোঁ তেওঁলোককো তুলি থৈ দিওঁ অলপমান কেমেৰাত। বাচ্ছাকেইটাক দেখুৱাৰ লগতে মই নিজৰ থোপৰাটো এবাৰ দেখাই দিছোঁ। গৰমত মোৰ অৱস্থা নোহোৱা হৈ গৈছে, দেখিছে কেনেকুৱা অৱস্থা হৈ গৈছে। ঘামি জুমি মানে জ'জ' যোনফালে দৌৰে তাৰ পিছে দৌৰোঁতে মোৰ এনেই খেলা হৈ গৈছে। তেনেকুৱাতে জ'জ'ৰ দেউতাকো আহি পালে। তো দেউতাক একেবাৰে লাষ্টৰ সময়ত আহিছে, আমাক নিব আহিছিলে একচুৱেলি। 8 বাজিবৰ হ'ল। চ' আমি তাৰ পৰা সেইখিনি জেগাৰ পৰা ওলাই দিলোঁ। দেখিছে পৰিৱেশটো বৰ ধুনীয়া, শান্ত পৰিৱেশ। ইমান মানুহ আছে যদিও মানে হুলস্থুলটো আপোনাৰ অনুভৱ নহয়, ভাল লাগে, নিজৰ মনটো ভাল লাগে। আমি পাৰ্কৰ পৰা বাহিৰলৈ ওলাই দিলোঁ, আৰু গেটৰ ফ্ৰণ্টতে আছে আপোনাৰ কটন কলেজ, যিখন চিৰস্মৰণীয়। আৰু তাৰ কাষতে যিকেইখন ৰোড ছাইড মানে ষ্ট'ৰ লগোৱা আছে, সেইকেইখনটো জানেই, বাচ্ছাই দেখিলেই লাগিব। তো সেনেকৈ থাকি বহুত বস্তু চাই মেলি লাষ্টতে বাইনাকুলাৰটো কিনিলে। আৰু সি পিজ্জা খাব মন কৰিলে, চ' পিজ্জা এটা ল'লোঁ। যিহেতু গৰম, আমি তাতে নাখাই লৈ গাড়ীত খাম বুলি পেকিং কৰি লৈ ল'লোঁ। লগতে 2টা জুচ ল'লোঁ। জুচ লৈ আমি ডাইৰেক্ট আহিলোঁ গাড়ীলৈকে। গাড়ীতে অলপ আৰামত বহি খাই লৈছোঁ। পেট পূজা হৈ যোৱাৰ পিছত আমি বৰ্তমান ঘৰমুৱা হ'লোঁ। যিহেতু 8 বাজি গ'ল, আমি ঘৰলৈও যাব লাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো সকলোখিনি চাই ভাল পালে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পিছত